ভাই সাহেব নৱেম্বৰ মাহৰ ঠাণ্ডা দিনত ক'ত বৰষুণ দিয়ে ভাই সাহেব ইয়াতে দিয়ে মেঘালয়ত যোৱাই তেতিয়া কালি আহিছোঁ কালি ৰাতি ঘুমালোঁ ৰাতিপুৱা উঠি চাওঁ যে পুৰা বৰষুণ মানে ইমান জোৰত নহয় লাহে লাহে কিনকিনীয়া কিন্তু ৰাতিপুৱা দিছে এতিয়া টাইম হৈ গ'ল 3টা বাজিলে আৰু পুৰা কিনকিনীয়া বৰষুণ এই চাওক যি ঠাণ্ডা বাহিৰত ওলাব নোৱাৰি ঠাণ্ডাৰ কাৰণে ভিতৰতে বহি আছোঁ আৰু গাড়ীৰ ভিতৰত ৰাতিপুৱা উঠিলোঁ উঠি পেলাই গাড়ীটো ধুলোঁ পুৰা বাহিৰত পুৰা গাড়ী ধুলোঁ আজি 1 মাহ পিছত ধুলোঁ নেকি গাড়ীটো পুৰা ধুইছোঁ বৰষুণতে ভিজি ভিজি ধুইছোঁ পুৰা গোটাই গাড়ী ধুইছোঁ টেংকি চেংকি চব ধুইছোঁ ভিতৰটো চাফা কৰিব লাগিব খালি